তো এতিয়া আমি গৈ আছো বিশ্বজিৎ আৰু মই তুৰা তো আপোনালোকেতো তুৰাটো শুনাই পাইছে নামটো তো গৈহে পোৱা নাই তো আজি মোৰ লগত বলক নেকি ময়ো ফাৰ্ষ্ট টাইম গৈ আছো তুৰা এই মজা তুৰা ৰোড চাওক না একদম পৰিষ্কাৰ সাফা ৰাস্তা একদম ভিডিও বনোৱাৰ কাৰণ হল মানে ঘৰত থাকি একদম আমনি লাগি গৈছে সো সেই কাৰণে ভিডিওটো বনাই দিও নেকি সেই কাৰণে বনাই দিল ভিডিওটো লাষ্টলৈ চাই থাকিব মোক আপোনালোকে এটা কথা জনাওচোন ভিডিওটো মানে ভিডিওৰ কোৱালিটিটো কেনেকুৱা পাই আছে সো মানে মোৰ বেক ক্যামেৰাটো গ্লাছখন ফাটিছে মানে ক্যামেৰাৰ গ্লাছখন ফাটিছে সেই কাৰণে ভিডিওৰ কোৱালিটিটো কেনেকুৱা হৈছে প্লিজ কমেন্টত জনাব তেতিয়াহে মই গম পাম মানে বেলেগ মোবাইল এটা আছিল মানে সেই ভিডিও মানে সেইখন মোবাইল দিয়ে মই ভিডিও বনোৱা নাই সো যদি বেয়া কোৱালিটি হয় তেতিয়া হলে সেইটো মোবাইল দিয়ে বনাম আৰু Sauk na leserar kiti তো আপোনালোকেও ঘৰত এনে বহি থকাতকৈ খেতি কৰক বহুত লাভৱান হ'ব খেতি কৰক আমিও কৰিছো তহঁতেও কৰক নেকি বহুত টকা পইচা উপাৰ্জন কৰিব পাৰিব মানে একদম যদি আপুনি খেতি কৰে ন তিতে হলে একদম আপোনাৰ জীৱনে বদলাই দিব পাৰিব একদম টকা পইচা অভাৱে নহব যদি আপুনি খেতি কৰে চাওক একদম ইয়াতে ভিডিওটো সমাপ্ত কৰো তো ভিডিওটো চাই কেনে পালে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব